বুলি আহিছোঁ আজি খোজকাঢ়ি আহিছোঁ দেই একদম ৰাস্তাটো বেয়া মা ঘৰৰ ওচৰতে স্কুটিখন কালি মা ঘৰত থাকি আহিলে কালি আমাৰ লগত আহিছিলে যে সেইকাৰণে স্কুটিখন লৈ এতিয়া দোকানলৈ যাম দুয়োজনী তাৰপিছতে বৰষুণ আমাৰ ফালে আপোনালোকৰ ফালে বৰষুণ দিছে নাই জনাব মা ঘৰৰ ওচৰতে সেইকাৰণে এডোখৰ খোজকাঢ়ি আহিছোঁ আৰু মা ঘৰত ওচৰত হ'লে সুবিধা দেখিছে নাই এয়া এজনী আমাৰ ভণ্টি নহয় দেই বাইদেউ এয়া আমাৰ বা একদম আমাৰ ভিডিঅ'টোত আপোনালোকে বহুত ভাল পাইছে বহুত মৰম দিছে ইমানেই আপোনালোকে চবৰে লগত সেইটো হয়ে মানে চবে কমেণ্ট কৰি জনালে আমাক যে সৰুজনীক চবে ডাঙৰ বুলি ভাবে আৰু এটা কথা জনাবচোন ডাঙৰজনীয়ে সৰুজনীলৈ ভয় কৰে নকৰে মই আগতে বাক মই স্কুলত এনেকুৱা গালি দিওঁ লগৰ ছোৱালী আগতে গালি দি দিওঁ পুৰা গালি দিওঁ স্কুলত যেতিয়া হেৰিও বহি দিয়ে পৰীক্ষা বহি দিলেও ঘৰত আহি মই লগাই দিওঁহি ভনীয়েকবোৰ হাৰামি থাকে যে পেট খুলি কিন্তু বায়েকবোৰে মানে ভনীয়েকৰ কথা লুকুৱাই থয় ভনীয়েকে কিন্তু নথয় মই তোৰ কথা বহুত লুকাওঁ এতিয়াও লুকাওঁ ঘৰত নকওঁ এতিয়াও লুকুৱাই